কথা দি কথা ৰাখিব পাৰিলো। জয় বড়ো হাৰিণী ভাৰত মাতা কি। ভাৰত চৰকাৰে তেওঁলোকৰ অধিকাৰ আমি সুখী বিশেষকৈ যে আমাৰ যিসকল ভূমিপুত্ৰ লোক যিসকলৰ ভূমি নাছিল কাৰণে ইয়াত আহি বনে জংঘলে সোমাই বসবাস কৰিবলৈ বাধ্য হৈছিল, তেওঁলোক স্থায়ীভাৱে থকাৰ এটা অধিকাৰ পালে। আৰু সেইকাৰণে আমি ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ এনেকুৱা ব্যৱস্থা কৰি দিয়াৰ কাৰণে। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব লাগিব। তেখেতে নিৰ্বাচনৰ আগতে গোটেই অসমতে, অকল আমাৰ অসমৰ উত্তৰ অঞ্চলত বুলি নহয়, গোটেই অসমতে তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ গঠন কৰিলে অন্ততঃ অসমৰ যিখিনি খিলঞ্জীয়া লোক তেওঁলোকক সকলোকে ভূমিৰ অধিকাৰ দিয়া হ'ব। আৰু তেখেতে প্ৰতিশ্ৰুতি আজি সম্পূৰ্ণৰূপে বাস্তৱত ৰূপায়িত হৈছে। তেখেতে প্ৰতিশ্ৰুতিখিনি পালন কৰিছে আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ইয়াৰে ভূমিপুত্ৰ বা ইয়াৰ স্থানীয় লোক, যিসকল ভাৰতীয় নাগৰিক, তেওঁলোক অন্ততঃ আটাইখিনি ভূমিৰ অধিকাৰ পাবলৈ গৈ আছে। কিছুমান ইতিমধ্যে দিছে, কিছু বাকী আছে, সেইখিনি কৰিব। আমি বিশেষকৈ যিসকল জনজাতীয় লোক তেওঁলোক ভূমিৰ অবিহনে জীয়াই থাকিব নোৱাৰে, কাৰণ তেওঁলোক কৃষিজীৱী। খেতি বাতি কৰোঁ কাৰণে অলপ হ'লে মাটি লাগিব। অন্যান্য জনগোষ্ঠীৰ মানুহে অন্ততঃ মাটি নাথাকিলেও বেপাৰ কৰি খাব পাৰে, কিন্তু জনজাতীয় লোকসকল ভূমি নহ'লে চলিব নোৱাৰে। সেইকাৰণে আজি যিখিনি ভূমি পালে তেওঁলোক আটাই সুখী হৈছে আৰু যিখিনি বাকী আছে সেইখিনি আমাৰ চৰকাৰে দিব। তেওঁলোকক অলপমান ধৈৰ্য দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে আমি পৰ্যায়ক্ৰমে যিসকলে এতিয়াও ভূমিৰ পট্টা প্ৰচেছ চলে, যিসকলে বৈধ ভূমিপুত্ৰ হিচাপে বা 2005 যিটো এক্ট সেইমতে যিসকল যোগ্য তেওঁলোকে ভূমি পট্টাখিনি পাব। তো হোৱাৰ কাৰণটো হ'ল সেইখিনি অঞ্চল বেল ব্লকৰ মাটি, আৰু সেইকাৰণে তেনেকুৱা গাঁওবিলাক অন্তৰ্ভুক্ত কৰা হৈছে। যি গাঁও বেল ব্লক নহয়, তাৰ ভূমিপুত্ৰও নাই, তেনেকুৱা গাঁওবিলাক সন্নিৱিষ্ট কৰা হোৱা নাই। সেইকাৰণে বহুতেই ৰিয়েলিটি কি, আচল কথাত কি, সেই কথাখিনি নজনাকৈ এনে অভিযোগ কৰে। তেওঁলোকে আহক, চাওক, তাৰ প্ৰত্যক্ষভাৱে চকুৰে তেওঁলোকে চাই লওক, তাৰপিছত কথাখিনি কওক। আমাৰ অনুৰোধ। কথা দি কথা ৰাখিব পাৰিলো। ইলেকশ্যনত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিব পাৰিলোঁ। মনটো খুব ভাল লাগি আছে। ভূমিপুত্ৰসকলে মাটিৰ টাইটেল পাইছে, ইয়াতকৈ আৰু ভাল দিন কি হ'ব পাৰে। আজি কিমান সংখ্যকক দিয়া হ'ল? 632 জনক দিয়া হৈছে। চবৰ কাৰণে দিয়া হ'ব, কিয় চাহ জনগোষ্ঠীক দিয়া নহ'ব? চবক দিয়া হ'ব। ভূমিকা চলি আছে তেখেতসকলৰ ক্ষেত্ৰতো। ভূমিকা নাই চলা বুলি কোনোবাই কৈছে নেকি আপোনাক? কোনোতো মানে হোৱা নাই, বাৰ্তা জাৰি হোৱা নাই যে তেখেতৰ কাৰণে চলা নাই। চবৰ কাৰণে চলি আছে, একদম পাবই পাব। ভাই মইতো ইয়াতে বিধায়ক না, মই কেনেকৈ তাত কথা কওঁ। হ'ব।